এই জেকেনিডাল লৈ ফালে বাৰু মই ক'ত আহি আছোঁ আপোনালোকে গম পাইছেনে? আপোনালোকে গম পোৱা নাই, আপোনালোকক গম দিবলৈ মই আহি আছোঁ। ভৈৰা বুলি কোৱা এবিধ ফল মানে আমাৰ এই ইয়াতে আছে, মানে পথাৰৰ মাজত বহুত সৰুৰ পৰাই খাইছোঁ। মই দ্বিতীয় শ্ৰেণীত থকা তাৰ আগৰ দ্বিতীয় শ্ৰেণীত মই যেতিয়া আছিলোঁ প্ৰথম দ্বিতীয় শ্ৰেণীমানত তেতিয়া খাইছিলোঁ, তাৰ আগৰ পৰাই আছিল গছডাল। কিন্তু মই তেতিয়া খাই পাইছোঁ আৰু ডাঙৰ হওঁতে মানে খাব আহাই নাছিলোঁ, পাহৰিছিলোঁ যে গছডাল আছে। সেইদিনা সংগীতা আৰু মই মানে ৰাস্তাত থাকোঁতে মানে সন্ধিয়া ভাবিলোঁ কি ভৈৰা গছডাল দেখোন আছে, লাগছি নে নাই চাওঁ দেচোন। গছডাল মানে বুঢ়াও হোৱাৰ নিচিনা হৈছে, আহি পেলাই চাওঁ যে লাগছি দেখোন। সেইকাৰণে হাকটিডাল আনি পাৰছোঁ, পাৰি পেলাই তেনেকৈ মানে ওচৰত যিকেইটা আছে ওচৰত থকাকেইটা পাৰিছোঁ আৰু লাগ নোপোৱাকেইটা বাৰু থৈ দিছোঁ। মানে যিমান লাগ নাপালেও আৰু এইটো মানে আমি ভৈৰা বুলি কওঁ আমাৰ এডিগিৰ। আপোনালোকৰ ফালে কি বুলি কয় আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। মানে আকৌ দুটামান দেখা পালোঁ মই ওচৰত পাৰি উঠি ফালে বুটলি উঠাৰ পাছতো। তাৰপাছত মানে সেইকেইটাও থৈ দি পেলাই মানে এৰিব নোৱাৰিলোঁ আৰু আকৌ সেইকাৰণে সেইকেইটাও পাৰব লাগি চেষ্টা কৰি আছোঁ। লাগ নাপালেও মানে জিংকে নহওক চেষ্টা কৰিছোঁ। মানে বহুত ওপৰত থকাকেইটা বাৰু এৰিয়ে দিছোঁ, মানে হ'লেও মানে এইকেইডাল হাকটি দি অলপমান লাগ পায়তো, অলপমান চাপিয়ে দিলে লগ পায়, তেনেকুৱাকৈ যিকেইটা পাইছোঁ মানে সেনেকৈ পাৰছোঁ আৰু তাৰপিছত বুটলিব আৰম্ভ কৰিছোঁ। তাৰ পাছত কি কৰিছোঁ জানানে? উপায় নাই, হাকটিডাল মানে অন্তৰকেইটাত একবাৰ দলিকে মাৰি দিছোঁ মই এনেকৈ চাবিচোন বাৰু, এইয়া মই একবাৰ দলিকে মাৰি দিছোঁ। তাৰপাছত কি কৰিলোঁ আৰুতো নহৰে যিকেইটা সৰিলে সেইকেইটাকে আমি এতিয়া সংগীতা আৰু মই বুটালছোঁ। মোৰ বাৰু ভিডিঅ'টো তৈয়াৰ কৰি দিছে বাৰু, তেতিয়াহে বুটালি আছোঁ আমি আৰু এইকেইটা ভৈৰাকেইটা খাবলৈও বৰ ধুনীয়া লাগে। আমি এতিয়া বুটালি আছোঁ, বুটালি নিম আৰু ভৈৰাকেইটা এতিয়া বুটালি কিনে আমি যাই আছোঁ। এতিয়া আকৌ ঘৰত যাই কিনে খাব লাগিব, মানে তাৰে মানে ভিতৰৰ গুটিটোৰ পৰা মানে যি বাদাম ওলায় সেইখিনিহে খায়, মানে আমি সেইখিনিহে খাওঁ মানে। আৰু বেলেগখিনি খাই যদিও আমি নাজানো, মানে সৰুৰ পৰা মানে ভিতৰৰ বগা বাদাম লগা সেই বস্তুখিনিকে খাই মোৰ মানে এই লক্ষণটো নেগেল। গৈছোঁৱে ঘৰত আকৌ মানে মই ঘূৰি গৈছোঁ, ঘূৰি যাই কিনে ফৰবটাইছোঁ, মানে মোৰ ফৰবটা লাগিল। গোটেইকেইটা মিলি সেইকেইটা ভৈৰা হৈছে। তেতিয়াৰ পৰা কষ্ট কৰি পাৰি লাঠি দলিয়াই পাৰি সেইকেইটা হৈছে যাই কিনে লাষ্টত এতিয়া গাছডাল আমি থৈ দিছোঁ অলপমান, আকৌ মানে যিকেইটা আছে সেইকেইটা খাব আহিম। এতিয়া ঘৰত যাওঁ আৰু ঘৰত আহি কিনে ভৈৰাকেইটা খুন্দিবলৈ চালোঁ, কিন্তু এইয়া ইটাটোকে খুন্দা হৈ গ'ল। মানে এইটো চিমেণ্টৰে ইটা আছিল, সেইকাৰণে মানে এনেকুৱা মানে টান গুটিটো, সেইকাৰণে মানে এইটোৱে ফালি গ'ল। তাৰপিছত বেলেগত এতিয়া ফালিম আৰু গাইছ, মোৰ মানে হাতত মানে একদম সাঠান বোলা বস্তুটো নায়ে, এইয়া চিটকিয়ে গ'ল নহয়, মইতো নৰলোৱে মই, আৰু মই যিহেতু খদ ধৰ সেইকাৰণে। তাৰপাছত এই ফাল্লা সংগীতাই, তাৰপিছত মই যে কৈছিলোঁ বাদাম লগা ভিতৰৰ তেনেকুৱাই এই বস্তুটো খাই বাদাম লগা ভিতৰৰ সেই বস্তুটো তাইৰেও আছে, খাইও আছে, খুন্দিও আছে, তেনেকৈ ময়ো খাই আছোঁ বাৰু। মোকো দিছে বাৰু তাই খুন্দি মানে এইটো শিলখাৰ ভিতৰতো আছে। শিলখাৰ ভিতৰতো আছেনে নাই আমি চাইছিলোঁ এদিন, কিন্তু আছে শিলখাৰ ভিতৰতো, কিন্তু শিলখাৰ ভিতৰতো একদম তিতা লাগে, কিন্তু ইয়াৰে ভিতৰতো খাই মানে বহুত ধুনীয়া লাগে আৰু বগা লাগে, বগা যে ভাল লাগে খাই। সেয়া দেই গাইছ, ময়ো খাইছোঁ এইবাৰ। মই বাৰু ভাল নাজানো, তাই ফালি দিছে। আজি ভিডিঅ'টো ইমানেই আছিল। আজি ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ দেই।